নমস্কাৰ, এটা নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি হঠাৎ আহি পালো মই জেঠীমাহঁতৰ ঘৰলৈ। আজি নৱমী হয়, এই ভাবিলো অলপ গুৱাহাটীতে পূজা চাওঁ। কালিতো 6 গাঁৱত চাওঁ গ'ল পূজা। এয়া মোৰ ভতিজা হয়, মোৰ এক লতা ভতিজা হয়। আৰু পিছফালেতো জেঠীমা। আমি এতিয়া অলপ মোৰ অলপ দেৰি হ'ল আহিব বৰ 4টা মানত আহি পালো চাগে। অলপ টাইম ৰেষ্ট লৈছো, ৰাতি যাম ওলাই এবাৰ পূজা হ'ব। আপোনালোকক দেখাম আজি ক'ত ক'ত পূজা চাওঁ। গুৱাহাটীৰ পূজা দেখাম মেইনলি, গতিকে চাই থাকিব। অলপ টাইম ৰেষ্ট লৈছো। দাদাই মোবাইল টিপি আছে। এইটো আমাৰ মাজুদা। আমাৰ দুটা দাদা আছে আৰু দেখাই দিম আপোনালোকক দাদা দুটা। আৰু এইজনী বৌ আৰু আমাৰ ধুনু শুই আছে। অলপ টাইম ৰেষ্ট লৈছে সকলোৱে, অলপ পিছত যাবৰে হ'বতো। আমাৰ জেঠীমা আৰু মই ৰেডি। এইটো লম্বা হ'ব নহ'ব, হাত গৰম নালাগিব, হাত দীঘল খানা পাৰ হৈ যায়। ৰেডি হৈ গ'লো যাবৰ কাৰণে এতিয়া। আগত যে লেফ্ট চাইডে ৰাস্তাটো সোমাই গৈছে। হ'ব দে। চাপৰে ওচৰতে থকা পূজা এখনত সোমালোঁ, জেঠীমাহঁতৰ ঘৰৰ ওচৰতে। ভালে লাগিলে ডেক'ৰেশ্যনটো। সোমাই যোৱা ৰাস্তা গেটটো সোমাই যোৱা গুৱাহাটীৰ পূজাবিলাকৰতো আৰু ডেক'ৰেশ্যনটোৱে কিমান ধুনীয়াকৈ সজাব পাৰে, সেইটোৰ ওপৰতে তেওঁলোকে ফ'কাছ কৰে। তো এইখনো ভালেই লাগিছে। ইয়াৰ পিছত সোমালোঁ এইখন চুইচ গেটৰ পূজা বোলে জেঠীমাহঁতৰ কাষত আছে এইখন, তালৈকে যাওঁ বুলি সোমালোঁ। গাড়ীটো নিব নোৱাৰি, গাড়ী ক'ৰবাতে থ'ব লগা পৰিছে, ইমান মানুহ ভিৰ। তো গুৱাহাটীৰ পূজা খোজকাঢ়িয়ে চাব লগাত পৰে আৰু, কিছু গাড়ী কিছু খোজকাঢ়ি। এইখন পূজাৰ এইটো গেটটো ভালে লাগিছে। গেটটো ডেক'ৰেশ্যনবিলাক ভালে লাগে গোটেই। তো মানুহ চাওক এবাৰ, ইমান মানুহ। অনলি মুণ্ডাকেইটা দেখা পাইছে আৰু মোবাইলটো ওপৰত ধাই যাই থাকিব লাগে আৰু ভিতৰৰ ফালে। জেঠীমাৰ পিছত মই এইখিনি অলপমান যাওঁ, অলপ খোজকাঢ়িব লাগিব। আগত আছে মণ্ডপটো। তাৰপিছত এই চাব, ইয়াতে বনাইছে এইটো হেৰি হয়, এইটো ওজাপালিৰ বনাই দিছে মূৰ্তিটো। দূৰৰ পৰাই বেছি ভালকৈ তুলিব পৰা নাই আৰু মোবাইলত। তাৰপিছত ইফালে এটা প্ৰথমতে বহাগ বিহু, তাৰপিছত মাঘ বিহু, তাৰপিছত কাতি বিহু। অসমীয়া সংস্কৃতিক ফুটাই তোলাৰ বাবে এটা প্ৰচেষ্টা কৰিছে। এতিয়া অলপ প্ৰথমতে ভিডিঅ' কৰি ল'লোঁ। তাৰপিছত আমি ইয়াৰ পৰা আকৌ যাম। একচুৱেলি যাওঁতে মেইনলি হেৰিটো দেখা পালোঁ, মণ্ডপটো দেখা পালোঁ। এইটো ৰাজমহল টাইপত বনাইছে আৰু দেৱীৰ মেহেল। ধুনীয়া লাগিছে। ইয়াৰ পিছত আমি এখন নেক্সট পূজালৈ আহিছোঁ। এইটো বাটৰে সোমাই গ'লে বহুকেইখন ভিতৰে পূজা আছে আৰু তাকে চাওঁ আৰু যিমান দূৰ যাব পাৰোঁ সিমান দূৰ চাই যাই থাকোঁ।
ফুচকা খাবলৈ পূজাৰ টাইমত ফুচকা নাখালে নচলে তাতে আমাৰ ছোৱালী মানুহৰ ফুচকাৰ প্ৰতি বহুত দুৰ্বল মানে বহুত বেছি হেঁপাহ আৰু তাকে বাটত সেইকাৰণে আমি ফুচকা খাই ল'লোঁ প্ৰথমতে গোটেইকেইটাই জেঠীমা আৰু মা বেলেগ এখন পূজাত সোমাই গ'ল মই বাবু দাদা আৰু বৌ ৰ'লোঁ তাৰ ওলাই আহি দাদাত আকৌ আইচক্ৰীম খাই ল'লোঁ আইচক্ৰীম মেণ্ডেটৰী ইয়াৰ পিছত আমি এখন নেক্সট পূজালৈ গ'লোঁ এইখন বিষ্ণুপুৰৰ পূজাখন বহুত ধুনীয়া হৈছে মানে বহুত ধুনীয়া লাগিছে মণ্ডপটো ফাৰ্ষ্ট ইয়াৰ ভিতৰে আৰু আছে ভিতৰত আপোনালোকক লৈ যাম ইয়াৰ প্ৰথমতে মণ্ডপটোৰ ছাইডত মানে ৰাখিছে প্ৰতিমাখন ৰাখিছে তাৰপিছত মানে হেৰি দিছে আৰু ভিতৰে যাবৰ কাৰণে এক্সট্ৰাকৈ সোমাই যাবৰ কাৰণে দি দিছে আমি তাত সোমাই গ'লোঁ কাহিলী পাৰাখনো চাই লওঁ কেনেকুৱা দেখিছে মানে কৈ আছে আৰু বহুতে ভাল হ'ব 양념장 이빨 하고 오리지는 চাই ল'লোঁ নেক্সট আমি আহিলোঁ এইখন হ'ল মুনলাইট কালাপাহাৰৰ যিখন বনাইছে মুনলাইট
এতিয়া নাই চাম বুলি ভাবিছোঁ ডাইৰেক্ট খাবৰ কাৰণে আমি আহি গ'লোঁ এইখন ইয়াতে আমি বিৰিয়ানী খালোঁ গোটেইকেইটাই বাবুই চাওমিন খালে বিৰিয়ানী যিটোকে নাখায় তাই দেখাই দিয়ে তাৰপিছত তাইক খাই ল'লোঁ হজমৰ কাৰণে খাই লৈ একেবাৰে আৰু ভাগৰে জোৰে ঘৰলৈ যাত্ৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।